নমস্কাৰ স্বাগতম জনাইছো আৱাৰী টাইমছলৈ। গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। দীৰ্ঘদিন ধৰি নিৰ্বাচনী প্ৰলোভন দি চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত কৰি বুধবাৰে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাকে প্ৰমুখ্য কৰি বিভিন্ন দাবীত সংঘৰ কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলাৰ বিভিন্ন চাহ বাগিচাৰ শ্ৰমিকসকলে এখন বাইক ৰেলী উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ কৰাৰ দাবী জনায়। অসম চাহ মজদুৰ সংঘ আমাৰ কেন্দ্ৰীয় সংঘৰ নেতৃত্বত আজি সমগ্ৰ অসমৰ চাহ বাগিচা চাহ শ্ৰমিকৰ যিটো সমস্যা যিবিলাক নেকি জ্বলন্ত সমস্যা বিশেষকৈ আজি চাহ শ্ৰমিকসকলে আজি বাগিচাত যি ধৰণে কাম কৰে তেওঁলোকে যি ধৰণে মজুৰি পাব লাগে সেই মজুৰি আজিলৈকে পোৱা নাই। বৰ্তমান যিজন চৰকাৰ নোহোৱাৰ আগত তেখেতসকলে যেতিয়া নিৰ্বাচন আহিছিলে নিৰ্বাচনৰ সময়ত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 100 দিনৰ ভিতৰত চাহ শ্ৰমিকৰ যিটো নেকি মজুৰি সেই মজুৰি আমি ৩৫১ টকালৈ বৃদ্ধি কৰিম। কিন্তু আজি 5 বছৰ উকলি গ'ল, মাত্ৰ আৰু 2 মাহ নে 3 মাহ বাকী আছে নিৰ্বাচন হ'বলৈ। কিন্তু যি ধৰণে তেখেতসকলে প্ৰতিশ্ৰুতি দিলে আজি তেওঁবিলাকে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে। সেইফালৰ পৰা তেখেতসকলে ডাইৰেক্ট হেৰাত আজি নিৰ্বাচন অহাৰ লগে লগে 2 মাহ বা 3 মাহ থকাৰ আগতে মানে চাহ বাগানৰ যিবিলাক শ্ৰমিক তেখেতসকলৰ একাউণ্টত অলপমান পইচা সোমাই দিয়ে আৰু মানে নিৰ্বাচনী টোপ দিয়ে, নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ আমাক মানে টোপ দিয়ে। কিন্তু সেই টোপবিলাক দিলে কিন্তু এতিয়া নহ'ব, কাৰণ আমাৰ চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰি আছে নিশ্চয়, ডেফিনেটলি প্ৰতাৰণা কৰি আছে। মানে প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ মানে মিঠা মানে প্ৰলোভন দিয়ে আৰু যেতিয়া শেষ হৈ যায় তেতিয়া আকৌ পুনৰ সেই পৰ্যায়ত আহি যায়। কিন্তু আমাৰ বিভিন্ন ধৰণৰ আজি যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁবিলাকক আজি অট'নমাছ কাউন্সিল দিছে। আজি চাহ জনগোষ্ঠী কিয় দিব নোৱাৰে তেখেতসকলে? আজি চাহ জনগোষ্ঠী কি আজি অসমৰ কি খিলঞ্জীয়া নহয় নেকি? চাহ বাগানৰ ৰাইজৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেই সমস্যাবিলাক কিয় তেখেতসকলে সমাধান নকৰে? আমাক সদায় তেখেতসকলে মাহীয়াৰ দৰে ব্যৱহাৰ কৰে, বিভিন্ন সময়ত মানে আমাক নেগলেক্ট কৰে তেখেতসকলে। কিন্তু আমি ক্ষুভিত হৈছোঁ যাতে তেখেতসকলে এটা কথা চিন্তা কৰক যে চাহ বাগানৰ ৰাইজে আগৰ নিচিনা আৰু এই আগৰ দিনবিলাক গ'ল যে চাহ শ্ৰমিক ৰাইজে কেতিয়াও ভোট বেংক হৈ থকা নাই। এটা সময়ত এনেকুৱা ধৰণে চিন্তা চৰ্চা কৰিছিল চাহ শ্ৰমিক কাৰ পক্ষত থাকিব। চাহ শ্ৰমিকৰ কথা এইটো হ'ল যে চাহ জনগোষ্ঠীক ৰাইজৰ যিজনে চাব চাহ শ্ৰমিক তেখেতসকলৰ আগত যিহেতু ৰাজ্যত নতুন ৰাজনৈতিক দলো তেনেকুৱা বিষয় লৈ পেলাই আমি চিন্তা চৰ্চা কৰি আছোঁ। নিশ্চয়কৈ আপোনালোকে গম পাব, আপোনালোকে প্ৰথমতে গম পাব আমি কি ধৰণে মানে নিৰ্বাচন আজি সমগ্ৰ অসমৰ চাহ বাগিচাতে ৰেলী হৈছে। বিশেষকৈ আমাৰ গোলাঘাট শাখা সংঘৰ আণ্ডাৰত যিবিলাক বাগান আছে 104টা বাগান, সেই প্ৰত্যেকখন বাগানতে আমাৰ আজি আমি যিটো ৰেলী আৰম্ভ কৰিছোঁ আমি হালমিৰা চাহ বাগিচাৰ পৰা আৰম্ভ কৰিছোঁ। হালমিৰা চাহ বাগিচাৰ পৰা এইফালে হাঁওতলি, গৰঙা, দৰিয়া, বৰপলঙৰ পৰা ধৰি আদি কৰি খমটাই মানে লাষ্টত গৈ ৰঙাগড়ত আমি শেষ কৰিম আমাৰ কাৰ্যসূচী। আৰু আজি আমি এই বাইক ৰেলীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যাতে নিৰ্বাচন মানে নপতাৰ আগতে আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ প্ৰতি যাতে তেখেতসকলে গুৰুত্ব দিয়ক আৰু এটা সমাধানৰ ব্যৱস্থা কৰে আমাক এটা প্ৰতিশ্ৰুতি। এই প্ৰতিবাদীটো আজি বুলিয়ে নহয়, আমিতো বিগত কিছু বছৰৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচীবিলাক লৈ আছোঁ। কিন্তু আজি সঁচাকৈ বাধ্য হৈছোঁ, আজি বাইক ৰেলী কৰিছোঁ আমি। সমগ্ৰ অসমতে হৈছে এই বাইক ৰেলীটো। মানে আমি অতিষ্ঠ হৈ গ'লোঁ। বাগানৰ চাহ শ্ৰমিকসকলক যিকোনো এখন চৰকাৰ যেতিয়া আহে তেতিয়া আমাক মাত্ৰ পুতলাৰ দৰে নচুৱাই থাকে। মাত্ৰ ফ্ৰী চাউল দি দিছে আৰু মাত্ৰ এই 830 টকা অৰুণোদয় আঁচনিটো দিলে আৰু এতিয়া 2000-3000কে বোলে পইচা সোমাই আছে, সেইটো আমি গম পাওঁ। এতিয়া 830 আমি হালমৰাৰ বাগিচাৰ পৰা এতিয়া আমি ৰঙাগড়া যাম, বাদুলিপাৰ যাম, খুমটাই যাম, কমপ্লিট আমি খুমটাই সমষ্টি গোটেই এৰিয়াটোৱে আমি ভিজিট কৰিম। চৰকাৰখনে যিহেতু চাহ জনগোষ্ঠীখিনি প্ৰতাৰণা কৰিছে, 6 জনগোষ্ঠীও জনজাতিকৰণ দিয়া নাই, কি ক'ব? এতিয়া চাওক 6 জনগোষ্ঠীৰ যিটো নেকি আমাৰ জনজাতিকৰণ সেইটোতো তেওঁলোকে এটা পলিটিক্স দিশত লৈ গৈছে। মাত্ৰ এটা তেওঁলোকে ৰাজনীতিহে কৰি আছে। সেই ইলেকশ্যনৰ সময়ত তেওঁলোকে টোপ দিয়ে যে আমি জনজাতি কৰিম। ঘোষণা কৰিছিলে হয়, সেইটো টোপ হয়, একচুৱেলি টোপ হয়। আমাক দেখুৱাওক, আমাক নথিপত্ৰ দেখুৱাওক, আমাৰ ডকুমেণ্টছ দেখুৱাওক যে হয় আমাৰ জনজাতিকৰণটো হ'ল। আমাক কৈছিলে যে 100 দিনৰ ভিতৰতে 351 টকা হাজিৰা বৃদ্ধি কৰিম।
এফালে কৈছিলে যে আমাৰ জনজাতিকৰণ কৰিম, এইফালে কৈছিলে আমাক মাটি পট্টাকৰণ কৰিম। ক'ত কৰিছে? নাই কৰা। আৰু আমাৰ কিছুমান MLA আছে, এনেকুৱা কিছুমান MLA আছে ব্যক্তি বিশেষে তেওঁলোকে প্ৰতাৰণা কৰে। গতিকে তেনেকুৱা MLA বিলাকক আমি আমাৰ লোকেল MLA-কো আমি ধিক্কাৰ দিছোঁ। গতিকে আমি বিজেপি চৰকাৰ গো বেক বুলিয়ে ক'ব লাগিব বাধ্য।